কোনটো ইউজ কৰি এইকেইটা ক'ত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ ডাইপাৰটো এতিয়া আহি পাইছেহি পৰা আৰু ভালে পাইছোঁ বেয়া নাই চেফ প্ৰডাক্ট এতিয়া কৰিছিলোঁ বেয়া হেল্ল' ফ্ৰেণ্ড গুড ইভিনিং কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে মোৰো ভালে আৰু আজি মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ সহায় হ'ব বুলি ভাবিছোঁ নিউ মমসকলৰ বাবে মই আৰু ডাইপাৰ আৰু কচমেটিকৰ ভিতৰত মানে কোনটো বস্তু ইউজ কৰি ভাল পাইছোঁ আৰু কোনটো প্ৰডাক্ট মানে একেবাৰে বেষ্ট আৰু ছেফ হয় তাকে লৈ আজি সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আনিছোঁ আশা কৰোঁ চাই ভাল পাব বুলি আৰু বলক তেন্তে পলম নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক তেন্তে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ডাইপাৰ বিষয়ে ক'বলৈ মই এতিয়া ওলাইছোঁ ফাৰ্ষ্ট মই ডাইপাৰ ইউজ কৰিছিলোঁ পেম্পাছটো দুটা তিনিটামান ইউজ কৰিলোঁ আৰু সকলোৱে জানে পেম্পাছ ডাইপাৰটো বেয়া নহয় বহুত ভাল হয় পেম্পাছ ডাইপাৰটো তিনিটামান মই ইউজ কৰিলোঁ পেম্পাছ ডাইপাৰ আৰু তাৰপিছত মই কৰিলোঁ মেনিপকো পেন হাৰ্গিছ তাৰপিছত আৰু এইটো শেষেই হ'বলৈ হৈছে আৰু 15টামান আছে আৰু মোটামুটি মানে একমাহ গুচি যায়গৈ এইটো হ'ল এক্টিভ ডাইপাৰ মিছ চিফাৰ এইটো শেষ হ'বলৈ হ'লগৈ যিহেতু আজি হৈছে 28 তাৰিখ আৰু কেইদিনমান যাবগৈ যিহেতু আৰু মেক্সিমাম মানে ডাইপাৰ আমাৰ এদিনত বেছি নহ'লেও মানে 3টা নহ'লেও 4টা ধৰকচোন মোৰ হিচাপত মানে সিমানটোমান লাগেই আৰু এটা আজি আহি পাইছেহি এইটো হ'ল বমটম এইটো ডাইপাৰ ইউজ কৰি মই ভালেই পাইছোঁ বেয়া পোৱা নাই আৰু ইয়াৰ হেৰিটো লিখা থাকে স্মল চাইজ হয় 3 কেজিৰ পৰা 8 কেজিৰ হেৰিয়ত ল'ব পৰা যায় এইটো পেণ্ট আৰু পেণ্টটো হ'লে ভাল হয় ইয়াৰ হেৰিটো কিন্তু বহুত ভাল হয় একদম ছফ্ট হয় আৰু ইয়াৰ হেৰিটো বহুত কোমল আৰু ছফ্ট হয় এনেয়ে পিন্ধিলে ভাল পায় সেইটো গম পোৱা যায় মানে তাৰপিছত আৰু কি হ'ল এইটো ডাইপাৰ মই অনলাইন আনিছিলোঁ এনেকৈ এক্সট্ৰাকৈ কিনিবলৈ গ'লে বহুত পৰে যিহেতু মই অনলাইন আনিছিলোঁ অনলাইন আনোতে এইটো হেৰিয়ত 600 কিবা এটা পৰিছিলে পাহৰিছোঁ দেই তেনেকৈ এইটো সিমানেই লৈছিলে আৰু এতিয়া ৱাইপছৰ বিষয়ে ক'বলৈ যাব লাগিব আৰু মই একেটা প্ৰডাক্ট ইউজ কৰি মই ভাল নাপাওঁ মানে এইটো কৰিলে এইটো কৰোঁ লাগি থাকে এইটো লিটিলছ ৱাইপছ আনিছোঁ এইটো ভালেই প্ৰথম মই হিমালয়ৰ ইউজ কৰিলোঁ তাৰপিছত আৰু এইটো এটা ছফ্টনেষ্ট এইটো ভাল পাইছোঁ এইটো 4টা আছিলে এইটো 200 নে 300 কিবা এটা হেৰি আছিলে মই পাহৰিলোঁ আৰু এই দুটা যিহেতু মই অনলাইনে আনিছিলোঁ এইটো 300ত কিমান এই দুটা পৰিছে ইউজ কৰি ভাল পাইছোঁ বেয়া পোৱা নাই তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কি বস্তু ভাল আৰু কি বস্তু বেয়া সকলো কথা যেতিয়া শ্বেয়াৰ কৰোঁ এইটো নকৰাকৈ কেনেকৈ থাকোঁ তাকে আপোনালোকৰ আগত দেখুৱালোঁ আৰু এটা ডাইপাৰত পেণ্ট আছিলে 78K একমাহ ধুনীয়াকৈ গুচি যায় আৰু আৰামছে ডাইপাৰটো কি হয় আচলতে যিহেতু লিক নকৰিলে ভাল আৰু মই বেটিক ৰাতি পিন্ধাই আৰু ৰাতিপুৱালৈকে 12 ঘণ্টা থওঁ যিহেতু লিক নকৰে আৰু ভাল পাইছোঁ মানে ইউজ কৰি তেনেদৰে আৰু কি হ'ল উঠনি লগালগ ভিডিঅ'টো বনোৱা নহ'ল যিহেতু বেটিয়ে আমনি কৰি দিলে আৰু এতিয়া আহোঁ মই কচমেটিকৰ বস্তুৰ ওপৰত ক'বলৈ আৰু কচমেটিক বুলিবলৈ ক'বলৈ মই প্ৰথমৰ পৰাই তাইক হিমালয় প্ৰডাক্টবিলাক ইউজ কৰি আহিছোঁ আৰু বহুত ভাল পাইছোঁ শ্বুট কৰিছে তাইক জনচনটো ইউজ কৰা নাই দুদিনমান মাজতে দি চাইছিলোঁ বাৰু সেইটো বেয়া পোৱা নাই ভালেই পাইছোঁ কিন্তু মই প্ৰায়ভাগ হিমালয় ক্ৰীমবিলাকে ইউজ কৰোঁ মানে আৰু কেনেকুৱা ধৰণৰ কি কৰোঁ দেখুৱাম এতিয়া আপোনালোকক চাই যাব আৰু এইটো হেয়াৰ অইল হিমালয় মই ভাল পাইছোঁ তাৰপিছত এইফালে এইটো বেবী ক্ৰীম তাৰপিছত আৰু মাছাজ অইলটো এইটো বেবীৰ মাছাজ অইলটো এইটো ভাল পাইছোঁ যিহেতু বেয়া পোৱা নাই
আৰু এইটো পাউডাৰটো তাৰপিছত জনচনটো মই দুদিনমান দি চাইছিলোঁ ভালে পাইছোঁ এইটো ইউজ কৰিও আৰু মই ৰাছেছ ক্ৰীমটো অনা হোৱা নাই সেইটো দিব লগা হোৱা নাই ৰাছেছ ক্ৰীম মানে আৰু তাকে কচমেটিকৰ যিখিনি বস্তু মানে ইউজ কৰি মই ভাল পাইছোঁ সেইখিনিতো কৈছোঁৱেই আৰু ল'ৰাৰ লগত কি হয় পটককৈ মানে আজিকালি একে কোবতে বেকগ্ৰাউণ্ডটো নাচাব আৰু দেই একে কোবতে মানে ভিডিঅ'টো কৰিম বুলি মানে সম্ভৱ নহয়েই এতিয়া অলপ মানে ফ্ৰেছ হৈ আহিছোঁ বেটি খুৱাই লৈছোঁ লাহে ধীৰে আৰু ভাত পানী খাই শুম আৰু অকণমান মানে মুখ চুখ ধুই আহিলোঁ তাৰপিছত আৰু মই মেডিচিনৰ বিষয়ে ক'ম কি মেডিচিন ঘৰত কেনেকৈ কি আৰু মই মানে কি থৈছোঁ সেইকেইটাৰ বিষয়ে কি মানে ইমাৰ্জেঞ্চি দৰকাৰ হয় আৰু মই ভিডিঅ'টো একেবাৰে লৈ আনিমকৈ থাকিয়ে গৈছে যিহেতু বেটিৰ লগত নোৱাৰোৱে ইমাৰ্জেঞ্চি হেৰি হ'লে মেডিচিন ঘৰত শিশুৰ বাবে কি ৰাখিব লাগে আৰু মই কি ৰাখোঁ মানে এইটো এটা ফাৰ্ষ্ট প্ৰথমতে দেখিছেনে নাই দেখা নাজানো এইটো ভিটামিন D3 1 বছৰ খোৱাবই লাগে মানে ল'ৰা ছোৱালীক এইটো মোক যেতিয়া মেডিকেলত আছিলোঁ তেতিয়াই কৈ পঠিয়াইছিলে আৰু এটা মেইন এইটো হ'ল গেছৰ দৰৱ মই নামকেইটা লগাই দিম নহ'লেও বাৰু জানেই আৰু কি লাগে চবতে চবটো দিয়েই দেখোন নলগালোঁ আৰু এইটো হ'ল পেৰাচিটাম জ্বৰৰ কাৰণে ইমাৰ্জেঞ্চি এইকেইটা দৰকাৰেই হয় যিহেতু এইটো এটা পেৰাচিটাম দুটা থৈ দিছোঁ মই যিহেতু লাগেই আৰু এইটো বেটিৰ যেতিয়া মানে ব্লাড কম হৈছিলে তাইক তেতিয়া এইটো খাব দিছিলে আৰু এইফালে এইটো চৰ্দি দৰৱ নাকত দিয়া হয় এনেকৈ এইকেইটা এমাৰ্জেঞ্চি আৰু মই এনেকৈ থৈ দিছোঁ মানে সুবিধা হয় আৰু এটা এইটো কাহৰ প্ৰায়ভাগ ল'ৰা ছোৱালীক মানে এইকেইটাই দিয়ে মই যিকেইটা দেখুৱাইছোঁ এইকেইটাই আৰু এইটো এটা গেছৰ যিহেতু ল'ৰা ছোৱালী খুব কান্দিলে মানে এনেইতো নেকান্দে হয়তো ভোক লাগিব নহ'লে পেট বিষ কিবা কিবি হ'ব লাগিব আৰু এনেকৈ এইটো গেছৰ হেৰিটো খুৱাই দিলে বুলিলে তেতিয়া বেটি আৰাম পায় আৰু ভাল পায় তাই কন্দাটো অকণমান বন্ধ হয় পেট চেট বিষালে ল'ৰা ছোৱালী কান্দে ন আৰু এয়াই আৰু কি মই কচমেটিকৰ বস্তু কি ইউজ কৰি ভাল পাইছোঁ আৰু তাৰপিছত ডাইপাৰ সেইকেইটা বিষয়ে ক'লোৱেই আৰু এয়া দৰৱ এইখিনি কি লাগে এইকেইটাতো জানেই গেছৰ কোনটো দৰৱ দিয়ে আৰু যিহেতু ডক্টৰে মানে এনেকৈতো ডক্টৰক প্ৰেছক্ৰাইব কৰিহে দৰৱ লোৱা হয় ন এনেকৈতো লোৱা নহয় সকলোৱে জানেই যিখিনি লাগে কৈ দিছোঁ আৰু হয়তো মই দৰৱকেইটা এক্সট্ৰাকৈ আৰু হেৰি কৰি নিদিলেও হ'ব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে